আমি অকলে নিৰ্বাচন খেলিব বুলি আজিৰ দিনত সাহস নাই ইউ পি পি লৰ কিন্তু বিজেপিয়ে কৈ ল'লে আমি অকলে নিৰ্বাচন খেলিম বিপিও কৈছে অকলে নিৰ্বাচন খেলিব হেল্ল' ৰাইজসকল আজি আমাৰ হাগ্ৰামাচাৰত একটা ভিডিঅ' শ্বেয়াৰ কৰিম কোনোবা মোৰ চেনেলত যদি নতুন হয় তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰোঁ ভিডিঅ'টো চাই দিয়ক ইলেকশ্যনত হাগ্ৰামাচাৰত কিৰকম প্ৰিপেয়াৰ কৰিছে আৰু প্ৰমোদ বড়োৰ লগত কি কথা কৈছে এইটো চাই দিয়ক ভিডিঅ' আগত চাই দিয়ক পিছতো কমেণ্ট কৰক এই ফানবাৰী প্ৰাইমাৰীত আমাৰ বি পি এফ দলৰ কৰ্মী তথা ৰাইজসকলক লৈ পেলাই আমাৰ এটা মিটিং হ'ল আৰু এইখিনি ৰাইজৰ যিটো প্ৰেজেঞ্চ বা যিখিনি সহযোগ খুব ভাল বি পি এফ পালে আৰু সকলো জাতি জনগোষ্ঠীয়ে আমাৰ বি পি এফক আজি সমৰ্থন কৰিবলৈ কাৰণে আগবাঢ়ি আহিছে আৰু আমি গুমা ব্লক হিচাপে আমাৰ আগতেও জিকিছোঁ মাজত আমি কালি একবাৰ হাৰিছিলোঁ এইবাৰো আমি জিকিম গুমা ব্লক হিচাপে আমাৰ বি পি এফ দলটো খুব ভাল ষ্ট্ৰং কথাইটোৱে আৰু এণ্টায়াৰ বি টি চিত আপুনি চাব গ'লে আমি কমেও 25টাৰ তলত আমি নাপায় আৰু ইউ পি পি এল হিচাপেতো আজি শেষ আৰু আমি আজি বেলেগ কথা পতা নাই সব মিটিঙত যেতিয়া চৰকাৰ আহিব বি পি এফে চৰকাৰ অহাৰ পিছত কি কাম কৰিব এইবিলাক কথাটোহে আমি ৰাইজৰ ওচৰত প্ৰচাৰ কৰি আছোঁ বেলেগ কথা পতা নাই আমি সব মিটিঙত সেইটোৱে যেনিবা আমি চৰকাৰ অহাৰ পিছত মাটিৰ পাট্টা দিয়াৰ কথা আৰু য়াং জেনেৰেশ্যনৰ কাৰণে আমি কি কৰিম আৰু আত্মসহায়ক গোটৰ কাৰণে আমি কেনেকুৱা পইচা দিম বা গৰীব শ্ৰেণীৰ যিসকলে লেবাৰ কাম কৰি পেলাই খায় সেইবিলাকৰ কাৰণে আমি কি দিম এইবিলাক কথাটো লৈহে আমি প্ৰচাৰ কৰি আছোঁ বেলেগ নাই দেই বি টি চি নিৰ্বাচনটো আজি ছেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছোঁ মুঠতে গভৰ্ণমেণ্ট নটিফিকেশ্যন এনেকুৱা অহা নাই কেতিয়া হয় মুঠতে ছেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছোঁ কথাটোৱে নাই দায়িত্বটো কাম্পা আৰু আফচোচ প্ৰেচিডেঞ্চি যেতিয়াই লৈছিল প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী একটা টেবুলত বহাই দিব লাগে আৰু মিত্ৰতা হ'ব লাগে এইবিলাক দায়িত্ব আফচোচ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু কাম্পাই দায়িত্ব লৈছিল কিন্তু সিহঁতে পাৰা নাই আজিলৈকে এইটো কাৰো লগত আমি আলোচনা হোৱা নাই মিত্ৰতাও নকৰিব আৰু আপোনালোকে আজি চাওক বি পি এফে অকলে নিৰ্বাচন খেলিব বুলি কেতিয়াৰ পৰাই এনাউন্স কৰি আহিছে বিজেপিও সেইদিনা বিজেপিৰ প্ৰেচিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়াই আমি কাৰো লগত মিত্ৰতা নকৰিব বিজেপিয়ে 40টা সমষ্টিত মানে খেলিব বুলি কাৰো লগত মিত্ৰতা নকৰি পেলাই বিজেপিও কৈছে কিন্তু আজিৰ দিনলৈকে ইউ পি পি এলে ক'ব পৰা নাই আমি অকলে নিৰ্বাচন খেলিব বুলি আজিৰ দিনত সাহস নাই ইউ পি পি এলৰ কিন্তু বিজেপিয়ে কৈ ল'লে আমি অকলে নিৰ্বাচন খেলিম বিপিও কৈছে অকলে নিৰ্বাচন খেলিব কংগ্ৰেছো কৈছে অকলে নিৰ্বাচন খেলিব কিন্তু প্ৰমোদ বড়ো বা ইউ পি পি এল দলে আজিৰ দিনত ক'বলৈ সাহস নাই বা কোৱা নাই তাৰমানে জিৰ' ইউ পি পি এল জিৰ' সেইকাৰণে ইহঁতে বিজেপিৰ লগত মিত্ৰতা কৰিব পাৰি নেকি সেইটো চেষ্টা কৰি আছে কিন্তু অলৰেডি এনাউন্স আজি চুপচাপ ইউ পি পি এল